এইটো 1 টকা, এইটো 8 অনা, এইখিনি 2 টকা, আখিনি কি লৈ ল'ব ধনিয়া পাত লৈছোঁ, এইকেইটা জলকীয়া। এইটো মানে মোৰ লগৰ এজনৰ মানে চব্জি বজাৰ। আদা টুকুৰি, 3টা পিঁয়াজ আৰু কিছু নাই। আৰু কি আছে মানে আমি চানা ভত্তা বনাই খাম। চাওঁ বিলাহী সৰু এটা দেচোন, পকা চাই পেলাই দে, কেঁচা খাম সিফালে তই যাচোন। দিলা গাজা এটা দিবি নেকি? দিলা গাজা এটা দিবি নেকি? লৈ যাওঁ জলকীয়া ইমান নলওঁ। এতিয়া এইখিনি বস্তু যে মই 10 টকা দিম তাই। দিলা এইটো 2 টকা, এইটো 1 টকা, এইটো 8 অনা, এইখিনি 2 টকা, আখিনি কি লৈ ল'ব দিলা। এইখিনি বস্তু লৈছোঁ হা, হ'ব তোমাৰে পলিথিন আপোনালোকে যদি চলচলিত আহে, এই মেট্ৰ' পাৰ হৈ যোনখন বজাৰ, এইজন চাওঁ অনাৰ দিন দুপৰীয়া যদি আহে বা সন্ধিয়াত আহে ডিছকাউণ্ট। দিন দুপৰীয়া যদি আহে বা সন্ধিয়া আহে বজাৰ কৰিবলৈ, তেখেতৰ তাত আহিব, অলপ ডিছকাউণ্টত পাই যাব। মানে ডিছকাউণ্টত দিব। মোৰ ভিডিঅ'টো চাই আহিছোঁ বুলি ক'ব। এইটো চাওক, এইটো ডিছকাউণ্ট। বেলেগ মানুহেও কৈ আছে ভিডিঅ' বনাইছে কাৰণে ডিছকাউণ্টত দিছে। আমাৰ বস্তুখিনি হৈ গ'ল। এতিয়া মই তাক সুধিম, ঠাণ্ডা লাগিছে কাৰণে এনেকৈ আহিছোঁ দেই। এতিয়া মই সুধিম, এইকেইটা বস্তু ল'লোঁ, এতিয়া সৰুকালৰ বন্ধু হিচাপে কিবা ডিছকাউণ্ট চিছকাউণ্ট গাইজ নিদিয়া বুলি নকয়। এই তই আকৌ দেখাইছ কিয়? তই দেখাইছ কিয়? দিয়ক বজাৰ কৰিলোঁ, যাওঁ হা। যা বাই বাই গাইজ। এড্ৰেছ দিব লাগিব নহয়। এইখন বজাৰ, এইফালে যে সোমাই আহে যে, মই তোক দেখাই দি আছোঁ। এইখন ফাৰ্ষ্ট দোকান, সেইখন ছেকেণ্ড দোকান হা। তই আহি থাক হা। তাৰপিছত এফালে মই আপোনালোকক এড্ৰেছটো দি দিছোঁ দেই। এইফালে গ'লে চলচলি দলং, আৰু এইখন দেখিছে মেট্ৰ'। এয়া মেট্ৰ'ৰ পৰা এইফালৰ পৰা টাউনৰ ফালৰ পৰা আহি থাকিলে এইফালে সোমাব। ইফালে সোমাই গ'লে ছেকেণ্ড দোকানখনে। তই হু আৰ ইউ? এতিয়া আমি চানা ভত্তা খাম, আপোনালোকক দেখাম দেই। ভিডিঅ'টো স্কিপ নকৰিব। আমাৰ এইখিনি জেগাত মানে দোকান গাইজ। কিয়া সমজতে হে? আমিও টাউনতে থাকোঁ। কোনে কৈছে গাঁৱত থাকোঁ বুলি? এইখন মেট্ৰ'। বন্ধু তুমি ক'লৈ গৈ আছা? এখন ৱাইন শ্বপ। এইবিলাক খোৱা বেয়া, ৱাইন শ্বপ নহয়। চব্জি খাওক, কেঁচা চব্জি খাওক আৰু ভাল। মোৰ লগৰজনৰ দোকানলৈ যাব দেই, আৰু সন্ধিয়া ভাল চব্জি কিনি লৈ যাব। আৰু তাৰ নাম হ'ল দিলদাৰ হা। যাই পেলাই ক'ব মোৰ ভিডিঅ' চাই পেলাই গৈছোঁ বুলি। চ' একেবাৰে আমি চানা ভত্তা খাম যে তাত যাম। এতিয়া এনেকৈ আছোঁ বুলি আপোনালোকে নাভাবিব চোৰৰ নিচিনা লাগিছে বুলি। এতিয়া চক্ৰৱৰ্তী চনা 2টা ল'ম। কি খবৰ ভাই? 2টা দিব, 2টা। কৈ থাক। দুটা আছে ন? বলো এতিয়া চক্ৰৱৰ্তী চানা ল'লোঁ। বাই বাই বন্ধু, বাই বাই। ঐ ব'লা, এইটো থোৱা। এইখন আমাৰ মেট্ৰ'।
ফ্ৰী অফ কষ্ট প্ৰমোশ্যন মেট্ৰ' হস্পিটেলৰ। আৰু ইমান ইয়াত ভিডিঅ' নবনাওঁ, ব'লক একেবাৰে চানা ভত্তা বনাই থকা অৱস্থাত বনাম। চ' আমি পালোহি, জুই লগাই ল'লোঁ, কিন্তু জুই এতিয়ালৈকে লগা নাই। প্লাষ্টিকখিনিহে জ্বলি আছে, খৰি এতিয়ালৈকে জ্বলা নাই। এতিয়া তেখেত ৰেডি, শ্বাট আপ। এতিয়া সি ৰেডি হৈ আছে, পানী লৈ আছে চাওঁ। বিকজ ই ধুনীয়া বনোৱাত, মানে সি বহুত ভাল। ইয়াত তেল চেল এতিয়া আমি ইয়াত চাওক পথাৰৰ মাজত এনেকুৱা এটা ৰুমত আহিছোঁ। লগৰ এজন মানে ইয়াত থাকে, ইয়াত ঘৰ বনাই আছে তেখেতসকলে। তাৰপিছত ইয়াতে আহিছোঁ আৰু পথাৰ এইফালে চাওক, চাৰিওপিনে পথাৰ 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 পথাৰ। আৰু এতিয়া মই খাই ভাল লাগিব। জুই পাব পাইছোঁ এতিয়া, আৰু এই সন্ধিয়া সময়ত জুই পাব পালে আৰু কি লাগে, হয়নে নহয়? ইয়া আপোনালোকে এনেকুৱা প্লেনিং কৰেনে? ছাডেন প্লেন হৈছে কিন্তু দেই। মই এনেই জাষ্ট ওলাই আহিছিলোঁ, এইটোক পালোঁ, এইটোক পালোঁ। আৰু সেয়ে যে চব্জি যে লৈছিলোঁ, মই সেইটো চাম, সি চাব দেই। চানা বনাম বুলি কৈছোঁ নহয়, সি আহি পাবহি। সি মানে তেনেকুৱা মানুহ, সি আহিবই, চাই থাকক। চাওঁ চানা কি বনাই সি। ধোঁৱা ভালকৈ বনাবিনে? জীৱনত কেতিয়াবা দেখিছে, এয়া চাওক বুটছ পিন্ধি লৈছে আৰু জিন্স টি চাৰ্ট পিন্ধি পেলাই। প্ৰফেশ্যনেল প্ৰফেশ্যনেল। চাওঁ পিঁয়াজৰ টুকুৰা। তই চেফ বনি যা, বুজিছ? চেফ বনি যা। জুই এতিয়ালৈকে জ্বলাই নাই, তই জুই জ্বলাব নোৱাৰ, বুজিছ? দিলদাৰ 1 নম্বৰ কিন্তু দেই। জুই লগোৱাত সি কিন্তু বহুত ভাল। ভালকৈ কাট, ভালকৈ বঢ়িয়া। আজি ছলমান খানৰ বাৰ্থডে নহয়, আজি। মাজত নিমখ কিমান প্ৰফেশ্যনেলি বস্তু কাটিছে। দুটা চানা পেকেট, আৰু সি দেখিছে নে এটা চৰিয়া বনাই পেলালে এইখিনি বস্তু। এতিয়া এইগালে খাম নে চানা খাম বাৰু? ঐ কি নিমখ খুৱাই মাৰিব বিচাৰিছে নেকি ৰাতিটোৰ ভিতৰত? নিমখ নাটানে নেকি? নিমখ কটোৱা। তই চাবিচোন। তুমি, মই এখন ফাষ্ট ফুডৰ দোকান খোলো, বুজিছা? তুমি তাতে কাটা কুটা কৰি এতিয়া মেইন কথাটো হ'ল, দেখিছে গেঞ্জি পিন্ধি আছোঁ ৰাতিখন, আহিছিলোঁ ঠাণ্ডাত, এয়া জুই পুৱাই এতিয়া গৰম লাগি গ'ল, জেকেট খুলি দিলোঁ। আচল কথাটো নকওঁ কিয় খুলিছোঁ, জেকেটটো মানে মই আব্বাৰ পিন্ধি আহিছিলোঁ। জেকেটটো যদি কিবা এটা হয় নহয়, মোক হালাল কৰি দিব, মোক ঘৰত সোমাব নিদিয়ে। সেইকাৰণে খুলি দিলোঁ আৰু লাষ্টত ঠাণ্ডাতে বহি আছোঁ। এতিয়া মেইন মালটো মইহে মিলাম, সি এতিয়া কাটিহে দিছে। এতিয়া আমি চানা মিক্স কৰিম। চুইপাৰ সি। আৰু চানা খুলি খোৱা মানুহ মই নহয়, আপোনালোকো হয়, মই জানো। এই চৰিয়াটো দেখাই দিয়া না, কি টেষ্টি লাগিছে। দেখাতে টেষ্টি লাগিছে আৰু এতিয়া মিলালোঁ হয়, কিন্তু মই মিলাওঁতে বহুত ভাল হয়। অলপ বেছি নহয়, অলপ বেছিকৈ নহয়, অকণ দে, ভালকৈ হ'ব অকণ দে, বেছি অকণ দে। এই পিঁয়াজখিনি যে ভাতৰ লগত খাবলৈও বহুত ধুনীয়া, এইখিনি ৰাখি থোৱা। এতিয়া এইখিনি মিলাব, মিলোৱাৰ পিছত আমি খাম, আপোনালোকে চাব। এয়া বনাই হৈ গ'ল, দেখিছেনে? শেষে কৰিলে আধা ডিছ। মজা। মই ভিডিঅ' বনাই থাকিলে মই খাব নাপাম। চ' ভিডিঅ'টো মই ইয়াতে চাইন অফ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আপোনালোকে জানে কি কৰিব লাগে। চানাৰ অৰ্ডাৰ ল'বলৈ, চানা অৰ্ডাৰ দিব বোলে, চানা বনাই দিব বোলে। হ'ব, লাইক এটা কৰি দিব, আৰু ভাল পালে কমেণ্ট এটা কৰি দিব কেনেকুৱা লাগিল ভিডিঅ'টো চাই। ঐ মেও, বাই দি দিয়া বাৰু। বাবা টাটা, এনজয় কৰি থাকক লাইফত। শেষেই কৰিলে ভাই, অ জেগাত যাব নাপালোঁহে।